আজিৰ এই অনুষ্ঠানৰ মধ্যমণি আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া আশীৰ্বাদ লৈছে আপোনালোক সকলোৱে এটা হাত চাপৰি বজাওক শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে লোকসভাৰ নিৰ্বাচন নগাঁৱত 26 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব নগাঁও লোকসভাত আমাৰ দলৰ প্ৰাৰ্থী হিচাপে এইবাৰ আমি সুৰেশ বৰা ডাঙৰীয়াক মনোনীত কৰিছো যদি মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী পাতিব লাগে মোদী ডাঙৰীয়া আমাৰ নগাঁৱত ইলেকশ্যন উঠা নাই মোদী ডাঙৰীয়া কোট ইলেকশ্যন উঠিছে বাৰাণসীত উঠিছে কিন্তু আমি মোদী ডাঙৰীয়াক কেনেকৈ প্ৰধানমন্ত্ৰী কৰিম যদি নগাঁৱৰ ৰাইজে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব খোজে এই সুৰেশ বৰাক আমি জিকাব লাগিব অৰ্থাৎ সুৰেশ বৰাৰ কাৰণে পদুমত ভোট মাৰি দিলে আৰু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ গল বুজি পালে নে সবে গতিকে মোদী কোন নগাঁৱত বৰ্তমান মোদী সুৰেশ বৰা বুজি পালে কথাখিনি গতিকে আজিৰ পৰা সুৰেশ বৰাক জিকাবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব কংগ্ৰেছ দল উঠিছে কিন্তু কংগ্ৰেছ দল এতিয়া পুৰণা নোটৰ দৰে পুৰণা নোট দিলে বজাৰত কমাই মাল বস্তু দিব নেকি আজিৰ দিনত দিব নেকি তেনেকে কংগ্ৰেছৰ পাৰ্টিক ভোট দিলেও কংগ্ৰেছে আমাক একো দিব নোৱাৰে মোদী ডাঙৰীয়াই ভাৰতক কোট লৈ গল আজি আমি সকলোৱে দেখিছো আৰু সেই কাৰণে কংগ্ৰেছ দলৰ কথা চিন্তা কৰি লাভ নাই ইউডিএফৰ কথা চিন্তা কৰি লাভ নাই আমাৰ মাত্ৰ এটাই চিন্তা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব